আৰু এতিয়া মই তৰকাৰী পোলাও চোলাও বনাই লওঁ সোনকালে সোনকালে। এতিয়া আমাৰ ওচৰৰ মৰম লগা ছোৱালী দুজনী আহিছে ঈদ খাবলৈ। আৰু তোমালোক আহিলা? কেনেকুৱা লাগিলে খাই? মোৰ ভিডিঅ' চোৱা মানে ভাল পোৱা নে নাই? এভৰিৱান আৰু পুৰীৰ পিঠাবিলাক ইমান টেষ্টি হৈছে মানে খাবই লাগি থাকে। বহুত ভাল হৈছে আৰু তামোল খাব লাগিছিলে নহয়। আৰু এতিয়া আমাৰ ঘৰৰ ল'ৰা দুটা আহিছে, সিহঁতে এতিয়াহে আহিলে, এতিয়াহে টাইম পালে। তোমালোকে ক'ত গৈছিলা নেকি? আহিলা? ভালনে আপোনালোকৰ? আসসালামু আলাইকুম, এলো খুশির মৌসুম, রমজানের রোজার পরে এলো রে আজ ঈদ। ঈদ মুবারক ঈদ, ঈদ মুবারক ঈদ, ঈদ মুবারক ঈদ, ঈদ মুবারক ঈদ, আরে ঈদ মুবারক ঈদ, ঈদ মুবারক ঈদ। হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু পুনৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আৰু আমাৰ পবিত্ৰ ৰমজান মাহ শেষ হ'ল আৰু আজি ঈদ, আৰু সকলোকে বহুত বহুত ঈদৰ শুভেচ্ছা জনালোঁ। আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰোঁতে কৰোঁতে বহুত দেৰিয়ে হৈ গ'ল, কাৰণ ৰাতিপুৱা বহুত কাম আছিলে আৰু সিহঁতেও নামাজ পঢ়িব যাব ওলাইছিলে আৰু এইফালে মই ৰেডি কৰি দিলোঁ যাবৰ কাৰণে, সেইটো কাৰণে বহুত দেৰিয়ে হৈ গ'ল ষ্টাৰ্ট কৰা। আৰু এতিয়া আজিৰ দিনটো কি কৰোঁ দেখুৱাই যাম আপোনালোকক, চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু এতিয়া মই তৰকাৰী পোলাও চোলাও বনাই লওঁ সোনকালে সোনকালে, আৰু সিহঁতে নামাজ পঢ়ি আহি পেলাই খাবলৈ বিচাৰিব সোনকালে, সেইটো কাৰণে সোনকালে সোনকালে বনাই ৰেডি কৰি থওঁ। এতিয়া তৰকাৰী পোলাও চোলাও বনোৱা হৈ গ'ল মোৰ, এইবিলাক বনাই ৰেডি কৰিলোঁ, চিকেনো বনালোঁ। এইয়া বাৰেমীয়া চতেমীয়া নামাজ পঢ়ি পেলাই আহি পাই গ'লি ঘৰ। আহা বাবু মা আহা। এতিয়া আমাৰ ওচৰৰ মৰম লগা ছোৱালী দুজনী আহিছে ঈদ খাবলৈ। আৰু তোমালোক আহিলা হয়, কিন্তু মোৰ এতিয়া পোলাও হোৱাই নাই নহয়। এতিয়া চাহকে খোৱা দেই, আকৌ অকণমান দেৰিকৈ আহিবা দেই। আৰু কিবা ক'বা নেকি? ঈদ মুবাৰক। ঈদ মুবাৰক টু এভৰিৱান আৰু পুৰীৰ পিঠাবিলাক ইমান টেষ্টি হৈছে মানে খাবই লাগি থাকে। বহুত ভাল হৈছে আৰু এজনী চুইটি আৰু এজনী ৰিয়া। দিয়া খোৱা, অকণমান দেৰিকৈ আহিবা দেই পোলাও খাব। এতিয়া ওচৰৰে টিকলি টিকলি কেইজনীমান আহিছে ঈদ খাবলৈ, আৰু সিহঁতক চাহ তাহ দিছোঁ এতিয়া খাবলৈ। আৰু সিহঁতক অহা দেখি আমাৰ মাইনাই বৰ ফূৰ্তি পাইছে, সিহঁতৰ লগত খেলিবলৈ লাগে আৰু তাইক। আৰু এইফালে বাবুৱে বহি পেলাই কম্পিউটাৰত গেম খেলি আছে। এতিয়া ইহঁতক পোলাও উলিয়াই দিছোঁ খাবৰ কাৰণে, আৰু ইহঁতি মই বনোৱা পোলাও বহুত ভাল পাই খাই, বহুত ভাল হৈছে বুলি কৈছে সিহঁতে। তোমালোকে খালা? কেনেকুৱা লাগিলে খাই? মোৰ ভিডিঅ' চোৱা মানে ভাল পোৱা নে নাই? আৰু তুমি চোৱা নে নাই? মান নাই? বাবু চাওক। আৰু এইটো কাকাৰ ল'ৰা হয়, মই ভিডিঅ' কৰি থকা দেখি লাজ কৰিছে আৰু আৰু এতিয়া আমিও ঈদ খাবলৈ ওলালোঁ। এই ওচৰতে বহুতৰ ঘৰতে যাওঁ, আৰু কিমানো ঘৰত সোমাই থাকিম, সেইকাৰণে আমিও এবাৰ গৈ আহোঁগৈ। এইয়া বহুতৰ ঘৰত আহিলোঁ, মই ডাঙৰ বহুতৰ ঘৰত খাই আহিলোঁ, সেইটো কাৰণে ইহঁতৰ ঘৰত খাব নোৱাৰিলোঁ, আৰু এখেতে খালে কিবা কিবি। আৰু ইহঁতক চাওকচোন কেনেকুৱা কৰি আছে মুখখন। তামোল খাব লাগিছিলে নহয়।
এখেতক আকৌ বেলেগ খাব নিদিলেও হয়, কিন্তু তামোলখন যে লাগিবই। আৰু এইফালে মাইনালে চাওকচোন, তাই ইহঁতৰ ঘৰত আহিব পালে বহুত ভাল পায়, ইমান হাঁহি ফূৰ্তি কৰি আছে তাই। আৰু এইফালে বাবু আহি আমাৰ পিছফালে ৰলেহি। সি ভাবিছে মই ফটো উঠাম নেকি, সেইটো কাৰণে সি এইফালে পিছফালে ৰৈ দিছেহি। আৰু বৌয়ে মাতি আছিলে ঈদ খাবলৈ, আমি বৌহঁতৰ ঘৰৰ পৰা আহিলোঁ এতিয়া। আৰু এতিয়া অকণমান ৰেষ্ট লৈ লওঁ। কিবা ক'বা নেকি আজি? নাই, ক'ব লগা একো নাই, ভাগৰ লাগিছে। দি দিয়া আহিলোঁ চবকে তোমাক দিব লাগিব নেকি? দি দিয়া। কি বুলি ক'ব লাগিব? সকলোকে মোৰ ফালৰ পৰা ঈদৰ বহুত বহুত শুভেচ্ছা থাকিলে। আশা কৰোঁ আপোনালোকৰ জীৱনলৈ খুব সমৃদ্ধিৰে ভৰি পৰক। এতিয়া অকণমান ৰেষ্ট লওঁ। আৰু ৰাতিপুৱাৰ পৰা এটা দুটা এনেকৈ আলহী আহি আছিলে, আৰু এতিয়া আহিব চাগে আৰু পিছলৈ মানুহ। এতিয়া অকণমান আমি ৰেষ্ট লৈ লওঁ আৰু ভিডিঅ'টো চাই থাকিম। আৰু এইফালে আমি ঈদৰ কাৰণে অকণ ফটো তুলি আছোঁ, ফটোশ্বুট কৰি আছোঁ। এইজনী কাকৰ ছোৱালী হয়। আৰু এইফালে চাওক, তেখেতৰ আজি লুংগি চুংগি পিন্ধি একদম আৰু এতিয়া আমাৰ ঘৰৰ ল'ৰা দুটা আহিছে, সিহঁতে এতিয়াহে আহিলে, এতিয়াহে টাইম পালে। তোমালোকে ক'ত গৈছিলা নেকি? ফুৰি ফুৰি আহিলা মানে? আৰু এতিয়া ঠাণ্ডা পোলাও খোৱা আৰু খাই কেনেকুৱা লাগিছে? আৰু এইটো কাকাৰ ল'ৰা হয়, এইটো ডাঙৰ কাকা আৰু এইটো সৰু কাকা। আৰু যোৱাকালি আৰু ভিডিঅ' কৰিব নোৱাৰিলোঁ, কাৰণ বহুত ভাগৰ লাগিলে, সোনকালে শুই গ'লোঁ, সেইটো কাৰণে ভিডিঅ' নবনালোঁ। আৰু আজি ৰাতিপুৱাৰ পৰা বহুত কাম কৰিলোঁ, কাম চাফা তাফা এইবিলাক বহুত আছিলে, কৰা হৈ গ'ল সেইবিলাক। আৰু এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিলোঁ আকৌ। আৰু আজি মা আব্বাহঁতে আৰু ভাইটিহঁতে গোটেইকেইটাই আহিব, আৰু সিহঁতে থকাকৈ আহিব, থাকিব দুদিনমান, কাৰণ বহুত দিন অহাই নাছিলে, সেইটো কাৰণে থকাকেই মাতিছোঁ দুদিনমান। আৰু এতিয়া মই সিহঁতৰ কাৰণে অকণমান চাহ তাহ কিবা কিবি বনাই ল'মগৈ, আৰু এতিয়া চাই পাই যাম। এইফালে মাইনালৈ চাওকচোন, তাই কি কৰি আছে। চাওঁ মাইনা, চাওঁ এইফালে, চাওঁ এইফালে, এইফালে আহাচোন, এইফালে আহাচোন। এইয়া অকণমান নাচি দিয়াচোন তুমি। আজিকালি মই কিবা কিবি গান চান গাই থাকিলে তাই লগতে নাচিও থাকিব, আৰু গাবলৈও অকণমান চেষ্টা কৰে, অলপ অলপ গাব পৰাও হৈছে তাই। নাচাচোন অকণমান। বেবী শাৰ্ক টু ডু 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 ডু, বেবী শাৰ্ক টু ডু ডু ডু, নাচাচোন। বেবী শাৰ্ক টু ডু 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 ডু, বেবী শাৰ্ক টু ডু 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 ডু, বেবী শাৰ্ক। বাই বাই দি দিয়ে, বাই বাই, বাই বাই, বাই বাইটো আকৌ ধুনীয়াকৈ দিয়ে। বাই বাই, ঠিক আছে। আৰু এইফালে ভাইটি আৰু কাকা আহি পালেহি, মাহঁতো আহি আছে, তাতে আহি পোৱা নাই এতিয়ালৈকে। আৰু ঈদ মুবাৰক দি দিয়া। ঈদ মুবাৰক, সকলোৰে ঈদ মুবাৰক থাকিল মোৰ ফালৰ পৰা, আমাৰ ফালৰ পৰা সকলোৰে ভাল কামনা, ভাল হোৱা কামনা যাচিলে। বেষ্ট উইচেছ টু এভৰিৱান। আৰু সিহঁতে মিঠাই চকলেট এইবিলাক কিবা কিবি লৈ আহিছে, আৰু মাইনাই জানে সিহঁতে আহিলে কিবা কিবি লৈ আহে, সেইটো কাৰণে বহুত দেৰিৰ পৰা তাই সিহঁতৰ ওচৰত ৰখি আছিলে। মই লৈ অনা দেখি তাই মোৰ পিছে পিছে আহিছে, দেখিছে নাই। আৰু এইফালে স্বামীদেৱে ধুনীয়াকৈ হাই দি সোমাই আহিছে, তেওঁ মাহঁতক নিবলৈ আগবাঢ়ি গৈছিলে অকণমান, তেওঁ লৈ আহিলেগৈ। আৰু এতিয়া মা বাহঁতে আহি পাই গ'ল, আৰু এতিয়া মই চাহ তাহ বনাওঁগৈ গৈ পেলাই। এতিয়া চাহ বনাই দিলোঁ সিহঁতক, আৰু গোটেইকেইটা একেলগে বহি পেলাই চাহ খাইছোঁ। আৰু এতিয়া আমি চাহ খাই থাকোঁতে আকৌ আৰু আলহী আহিলে, আমাৰ মাহীৰ ছোৱালীকেইজনী আহিছে, সিহঁতৰ কাৰণেও এতিয়া চাহ বনাওঁগৈ।
এইকেইজনী মোৰ মাহী ছোৱালী হয় এইজনী ডাঙৰ আৰু এইজনীতকে তলৰ মাজু এইজনী সৰু তহঁতি কিবা এটা কৈ দে ঈদ মুবাৰক বুলি দি দে ঈদ মুবাৰক এজনী মেকআপ আৰ্টিষ্ট বুলি কৈ দে এইজনী মেকআপ আৰ্টিষ্ট তাই আপোনালোকক লাগিলে ক'ব মেকআপ তোৰ শিকা হৈ গ'ল ন মেকআপটো শিকা হৈছে মই এতিয়া বিউটিচিয়ানৰ ক্লাছ কৰি আছো কাৰোবাক লাগিলে মোক কমেণ্ট কৰিলে হ'ব সব মেকআপ মেল মেকআপ মানে পাৰ্টি মেকআপ ব্ৰাইডেল সব মানে হেৰি কৰিব পাৰি যেনেকুৱা লাগে আৰু জিলিকাই দিব কি ক'ম আৰু এতিয়া ডিউটি বাৰত এইফালে মায়ে ডিউটি পৰি গ'ল মাইনা তাই টোপনি গৈছিলে আকৌ সাৰ পালে এতিয়া একো খোৱা নাই নহয় খাব লাগিব তাইক কিবা এটা খুৱাই লওঁ বনাই পেলাই আৰু গধূলি সময়ত মাহীহঁতৰ ছোৱালীকেইজনীও আহিলে সিহঁতে ঈদ খাব আহিছিলে আৰু সিহঁতক চাহ তাহ দিলোঁ এতিয়া গ'ল আৰু এতিয়া মই ভাতটো বনাই আছোঁ আৰু মোক হেল্প কৰি দি আছে মোক হেল্প কৰি দি আছে অকণমান আৰু আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিলোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে বেল বাটনটোও দবাই দিব আৰু মোৰ এই ভিডিঅ'টো যদি ফেচবুকত চাই আছে তেনেহ'লে প্লিজ মোৰ পেজটো ফ'ল' কৰি ল'ব তেনেহ'লে আজিলৈ আহোঁ বাই 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 বাই